Hello guys, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আৰু আজি এটা অলপ কি কয় ধুনীয়া এটা পাৰ্কত আহিলো, নতুন পাৰ্ক। তো জাগাটো ক'ত আছে মই কৈ আছো, প্ৰথমতে চাই লওক জাগাটো। গৰমত আহিব বহুত, ইয়াতে গা ধুৱা ভাল হ'ব না, ধুনীয়া। ইয়াতে গা ধুৱা ধুনীয়া আছে, এইটো পানীৰ মাজত বনাইছে আৰু বনাই আছে মানে বহুত কেইটা এনেকুৱাকে। আৰু দেখুৱাই আছো কেনেকুৱা জেগা, মানে পৰিৱেশটো কেনেকুৱা, বহুত ভাল, মানে ভাল লাগে। মানে গোটাই গাছৰ তলত মানে বহুত কেইটা গাছ আছে, ধুনীয়া এইবোৰ বনাই থৈছে, বনাই আছে ধুনীয়াকে। বগৰী গাছ, কোনোবা যদি বগৰী খাব মন আছে ইয়াতে নিমখ জ্বালা লৈ আহি খাব পাৰিব ধুনীয়াকে। গোটাই মানে ইয়াতে বহা জাগা আছে ধুনীয়াকে, গাছৰ তলত এনেকুৱাকে বনাই থৈ দিছে আৰু এনেকুৱাকে ঘৰ বনাই থৈ দিছে। আহিব, নতুনকে বনাই আছে ইয়াতে, ৰেডি হ'ব আৰু এনেকুৱাকে। এইটো মই উঠি আহিলো বাৰু ওপৰত, মানে ঠাণ্ডা আৰু ইয়াতে বঢ়িয়া। মানে গোটাই গাছৰ তলত এনেকুৱাকে বহা বনাই থৈ দিছে ধুনীয়াকে। এইটো আছে মানে বহুত কেইটা আছে, ধুনীয়া ছায়া পৰি আছে। আৰু ইয়াত আহিবৰ কাৰণে পইচা লয় বাৰু, বেছি নহয়, কিমান বা লয়। আমি এনে 10 টকা এটা দি আহিছোঁ। এইটো আছে আৰু বহুত কিবা কিবি বনাই থৈছে, মই দেখাই আছোঁ এটা এটাকে। হ'ব আৰু না, হৈছে না, শনিবাৰ খুলিব। কিবা খোৱা বস্তু পাব নেকি ইয়াতে না? ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্ট দিব না? অঁ, এইখিনি মাছ ফ্ৰাই কৰে না? অঁ, তাই ৰেষ্টুৰেণ্ট দিলে ভাল হ'ব, চলিব। দে এই শনিবাৰ মান অপেন কৰিব বুলি কৈছে। এইটো ধুনীয়া, একদম সুন্দৰ, সৰুকে ঘৰ বনাই থৈ দিছে। ধুনীয়া লাগিছে, মজা। ধুনীয়াকে বনাই থৈ দিছে আৰু বহি আছে, বগৰী খাই আছে। বগৰী খাই আছে না? ভাল লাগছে বগৰীটা, ভালে আছে। লৈ যাম আমি না, লৈ যাই না আমি কি নিমখ জ্বালা খাম ধুনীয়াকে। ওচৰতে ইয়া বগৰী পকি আছে, এনেকুৱাকে বনাই আছে। হ'ব আৰু হা লাংটিয়া হৈ গাঁঠি আছে। ময়ো এতিয়া এনেকুৱাকে বহিলো, এনেকুৱাকে সৰুকে বনাই থৈ দিছে। এইটো পজাটো সৰুকে, আৰু এইটো নদীৰ কিনাৰত এনেকুৱাকে বনাই থৈ দিছে ধুনীয়াকে। এতিয়া ময়ো বগৰী খাম, মানে বগৰী পকা বগৰী। এইটো কেনেকুৱা লাগে খাইছা ৰ, ভাল নহয় না? ইমান ঠিক নহয় এইটো। কোনটা ভাল আছে নহ'লে? এতিয়া সৰুটা ঠিকে আছে। ৰবিবাৰে খানা খাবা আহিবি কাৰ লগত? অঁ, বঢ়িয়া হ'ব তোৰ, বঢ়িয়া গাছৰ তল আছে ধুনীয়া। মাছ মাৰা চাওঁ, ক'ত মাছ খাবলৈ? আছেতো চেলা মাছ না?
সৰু না জাগা। এতিয়া এইটো জেগাটো ক'ত আছে মই কৈ আছোঁ। এতিয়া এইটো আছে মাছপাৰা পিকনিক স্পট, য'ত নেকি উমচেকত যায় না। উমচেকত যোৱা ৰাস্তাতেই হয়, খালি উমচেক যাই নাপোৱাৰ আগত এটা মাছপাৰা বুলি কোৱা জেগা এটা গাঁও আছে, সেইটোতে ৰাইট ছাইড সোমাই আহিব লাগে। ৰাইট ছাইড সোমাই আহি তাতে পইচা ল'ব নেকি, ৰাস্তাতে পইচা লৈছিল আমাক সেইটো। তাৰপিছত তাৰ পৰা আহি অলপ আহি পাই যাব এইটো জেগাটো। ৰাস্তাটো বাৰু অলপ টুকাই দিওঁ, এনেকুৱা এটা সৰু ডঙা এটা পাব। বেছি দূৰ নহয় ইয়াৰ পৰা মেইন ৰোড। এইটোৱে মেইন ৰোড, এইটোৱে হ'ল মেইন ৰোড। পালোগে, বেছি দূৰ নহয়, ওচৰতে। আৰু পালোৱে, মানুহবিলাক আহিয়ে আছে দেখিছে না। এইটোতে যায়, অমচেক নাযায়, এইটো ৰাস্তাতে সোমাই গ'লে হ'ল। এতিয়া লিখা আছে, পোষ্টাৰ দিয়া আছে। আৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। বাই বাই গাইজ।